তাত গৈ আছোঁ ভিডিঅ' বনোৱাৰ কাৰণে আমাৰ টিমে গৈ আছে পাঞ্চিয়াৰৰ আপোনালোকে ভিডিঅ'বিলাক চাব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেয়া আমাৰ লগত আছে জিতুদা হেল্ল' আমাৰ হামদাদা আছে হামদাদা আৰু নুদা আহি আছে বাইকত বাকী আপোনালোকে চাই থাকিব অৰুণাচল ব্লগ পাঁচ গেটৰ শ্বুটিঙৰ সময়ত আমাৰ যিবিলাক খুহুতীয়া কাণ্ড হৈ থাকে সকলোবোৰ ভিডিঅ' আকাৰে আপোনালোকলৈ আগবঢ়াই থাকিম বাকী আহি আছোঁ এয়া আমি ৰূপহী পাৰ হৈ আহিলোঁ এটা সুন্দৰ ঘৰ দেখিছোঁ ঘৰটো বেক কেমেৰা চাওক আমাৰ প্ৰতাপদা ছোৱালীক লৈ গৈ আছে মাৰু আৰু ৰিকু আমি ফাইনেলি আহি পাই গ'লোহি লাওখোৱা অভয়াৰণ্য এইখন লাওখোৱা অভয়াৰণ্য আপোনালোকক বেক কেমেৰা কৰি মই দেখাম লাওখোৱা অভয়াৰণ্য এইখন লাওখোৱা অভয়াৰণ্য আপোনালোকে দেখিছে এয়া ইলেক্ট্ৰিকৰ চিষ্টেম ৰাখি থৈছে মানে ৰাতি বনৰীয়া হাতী বা বেলেগ জন্তু যদি বাহিৰলৈ আহে এই টানত যদি টাচ হয় এটা জিনজিননি উঠে আৰু তেতিয়া জন্তুবিলাকে ভয় খায় এই ৰাস্তালৈ ওলাই নাহে সেইকাৰণে এটা প্ৰটেকশ্যন ৰাখি থৈছে আপোনালোকে ধৰিব পাৰিছেনে কেমেৰাত বাকী আমাৰ পাঁচ গেটৰ টীম সন্মুখৰ সেই চাহৰ দোকানখনত আছে সকলোতে বাকী ইয়াতে এটা ভিডিঅ' বনাবৰ কাৰণে আমাৰ পৰিচালকে ৰেডি কৰিছে কেমেৰা ৰেডি বাকী আমাৰ এয়া সকলো ৰেডি আছে আমাৰ ৰিকু মাজতে নাছিলে খেলিবৰ কাৰণে বেংগলোৰ গৈছিলা ন ৰিকু আহি পালাহি ৰিকু বাকী পাৰো আছে আৰু ৰিকু বেংগলোৰত গৈ কি খেল খেলিলা অকণমান নেশ্যনেল শ্ৰেষ্ঠ বল বেংগলোৰ কৈছে আমি মানি লৈছো কিন্তু বেংগলোৰে গৈছে নে ক'লৈ গৈছে আমি কেনেকৈ জানো পুতুকন্দাই কৈছে বোলে আমাক যিটো কয় সেইটোতো হ'ব কিন্তু মই জনামতেতো মই ষ্টেটাছ চাইছিলোঁ বেংগলোৰত খেলিবলৈ যোৱা ষ্টেটাছ পাইছা ন অঁ কিছুমান কেৰেলালৈ যায় কেৰেলালৈ গৈ পেলাই মানে কয় আৰু যে মই অমুক কৰি আছোঁ তমুক কৰি লৈছোঁ পিছতে গম পাওঁ যে প্লাইউডৰ কোম্পানীত কৰি আছোঁ নাই একচুৱেলি ফাইনেলি তাই খেলিবলৈকে গৈছিলে কাৰণ তাই ষ্টেটাছত মই সদায় চাই আছোঁ ফেচবুক পেজতো চাইছোঁ বাকী আমাৰ হেৰিটো দেখিছে না শ্ব'টো বহি আছে এই দেখিছে না কিবা এটা ধান্দা লগাই আছে পাৰিলে দোকানী যদি ইফালে কয় কিবা এটা আনি মাৰি দিব মানে এনেকৈ ধান্দা আচলতে সি মানুহটোক দেখিছে নে কেনেকৈ একদম চকু স্থিৰ কৰি আছে কিন্তু চোৰ নহয় আমি আচলতে তাক জোকাই থাকোঁ এয়া পুতুকন্দা ৰেডি হৈছে চুৰীয়া গামোচাখিনি বৃদ্ধ এয়া আমাৰ পৰিচালক তেখেতে শ্বট ল'বৰ কাৰণে সুবিধা চাই আছে বাকী এইখন দোকানতে আজি শ্বুটিং হ'ব এই আমাৰ কেমেৰামেন ব্লগ বনোৱাত পূৰা ব্যস্ত বাকী আজি লাওখোৱালৈ আহি কেনেকুৱা লাগিছে চলমান ভিডিঅ' 10টা বাজিছে ষ্টাৰ্ট হ'ব তথাপিতো কালি তুমি এষাৰ কথা কৈছিলা যে দেৰিকৈ আহিলে পিছদিনাখন মই দেৰিকৈ আহিম এতিয়া তুমি অকণমান দেৰি কৰিলা আজি মই দেৰি কৰা নাই মই ঘৰৰ পৰা 9টা বজাতে ওলাইছোঁ কিন্তু ৰাস্তাটো অকণমান আগতকৈ অকণমান দীঘলীয়া হৈ গৈছে অঁ ঠিকেই কৈছে এই চলমানে কৈছে যে সি ঘৰৰ পৰা ঠিকেই ওলাইছে কিন্তু ৰাস্তাটো আগত আনকালতকৈ আজি অকণমান দীঘলীয়া লাগিছে বাকী আৰু আমাৰ পৰিয়ালবৰ্গ পাঁচ গেটৰ পৰিয়ালবৰ্গ বাকী এতিয়া দাদা চাহ বনাব এইখন দোকানতে চাহ খাম আমি নাই দাদাই বনাব চাহ বনাই আছে চাহ খাম চাহ খাই শ্বুটিং আৰম্ভ কৰিম চাই থাকিব পাঁচ গেটৰ আৰু যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই অৰুণা জে পি ব্লগটো ছাবস্ক্ৰাইব কৰি দিব বাকী দেখুৱাই থাকিম এনেকৈ আপোনালোকৰ পাঁচ গেটৰ শ্বুটিঙৰ সময় আমাৰ শ্বুটিঙৰ মাজত ধেমালিবিলাক চাই থাকিব অৰুণা জে পি ব্লগ চাহৰ লগত খাবৰ কাৰণে দাদা কি খাবা কেক নহয় আমি কিবা পাৰ্লিজি নহ'লে আমাৰ খোৱা আছে মেৰিগোল খাই ন পুৰা মেৰিগোল খাব ন মেৰিগোল নাখায় আৰু অসুখ হৈ আছে মেৰিগোল খাবিনে নুৰেতো কি খাবা
মোক হ'লে হ'ল এটা হ'লে হ'ল মুড়ি হ'লে আৰু বেছি ভাল বাংগালোৰত কি খাইছিলা এইটো বিচাৰিব কেতিয়া দিব আপুনি দালি ভাত বাকী চাহটো কি শ্বুটিঙতে দিব দাদা দাদা অকণমান চোলা এটা পিন্ধি লওক নেকি একেবাৰে সুদাকৈ ওলালেও বেয়া লাগিব নেকি গেঞ্জিটো পিন্ধি লওক আচ্ছা তাৰপিছত আৰু এতিয়া এই ঠাণ্ডা চাহ একাপ লাগিব নহয় দাদা ঠাণ্ডা চাহ একাপ ৰেডি কৰক বাকী চাহ আমি শ্বুটিঙতে খাম ন ঠিক আছে ঠাণ্ডা চাহ একাপ লাগিব আৰু পাৰ্লি বিস্কুট এটা দি দিব গুড ডে হেৰিটো নাই ন আৰু এটা যে ঠিক আছে পাৰ্লি দিয়ে হ'ব হ'ব ষ্টাৰ্ট কৰ কেমেৰা বা কি মানুহবোৰ একেবাৰে জ্ঞান শূন্য মানুহ কোনো এটা কথা বুজি নাপায় মানে তোমালোকে যে মোক দাদা একদম চুপ মনে ক'ৰ পৰা আহিছ তোমাক ক'ৰ পৰা আহিছ একদম চুপ মনে মানে আমি যদিও আপোনাক কৈছোঁ কিবা এইটো গুৰুত্ব নাই আপোনাৰ মানে আপোনাৰ অহংকাৰতে চাৰা কি কথা ক'বলৈ আহিছ ক'বলৈ আহিছ বাদ দে এনেকৈ আপুনি মানে উস্তাদি মাৰি গুচি যাব আৰু বস্তু তাৰপিছত আমি ক'ম আৰু ঠিক আছে ষ্টাৰ্ট কৰ চাহটো ঠাণ্ডা হৈ যাব নহ'লে নহয় চাহ এইটোতো আমি খামহে নহয় দাদা এইটো ঠাণ্ডা চাহটো শ্বুটিঙৰ কাৰণেতো ঠাণ্ডা চাহটো ৰেডি গৰম চাহ একাপ পিছত পুতুতাই খাই দিব বাৰু নে ঠাণ্ডাই খাব এই ঠাণ্ডা চাহ কাপ এই বুঢ়াৰ হাতত দিব এই মনত